ছোৱালীজনীয়ে ল'ৰাজনক কৈ আছে, ঐ শুনাচোন, কথা এটা হ'ল। ল'ৰাজনে তাইৰ মুখলৈ চাই, কোৱা আকৌ। ছোৱালীজনীয়ে আকৌ ক'লে, মানে তুমি আগতে কোৱা মোক বেয়া নাপাওঁ বুলি। তেতিয়া ল'ৰাজনে ক'লে, তুমি নক'লেহে মই বেয়া পাম আকৌ। ছোৱালীজনীয়ে ক'লে, মায়ে আজি কৈছে কাইলৈ হেনো মোক কোনোবা ল'ৰা এজনে চাব আহিব, কি কৰোঁ একোৱে ভাবি পোৱা নাই মই। ল'ৰাজনে ক'লে, ৱাও মজা খবৰচোন, পিছে ল'ৰাজন কি কৰে, দেখাত কেনে? ছোৱালীজনীয়ে ক'লে, মই একো নাজানো, খালি মায়ে কৈছে তেওঁ হেনো কিবা চাকৰি কৰি আছে। মোৰ যে বেয়া লাগিছে, কি হ'ব এতিয়া? কিন্তু তুমি অলপ চিৰিয়াছ হ'বা না প্লিজ। তুমি হাঁহি মাৰি কেনেকৈ থাকিব পাৰিছা বাৰু? মই কথা এটা ভাবিছোঁ, আমি দুয়োজনে পলাই যাওঁ ব'লা। ল'ৰাজনে ক'লে, হাৰে তুমি পাগলী হ'লা নেকি? তোমাক চাব অহাজন চাকৰি কৰে, চাকৰি কিমান ভাল হ'ব চোৱা, এটা মহলীয়া অট্টালিকা, টাউনৰ বাসিন্দা। যেতিয়া গাঁৱলৈ আহিবা তোমাৰ নিজৰ বুলিয়ে এটা লেবেল থাকিব আৰু ক'ব পাৰিবা মোৰ প্ৰতি চাকৰি কৰে। আৰু আনফালে মোক চোৱা এবাৰ, ৩-৪ বছৰীয়া পুৰণি চাৰ্ট, ঘৰ বুলিবলৈ সেই মাটিৰ বেৰ কেইখনেই। আমাৰ ভালপোৱা আজি ৩ বছৰ অতিক্ৰম কৰিলে, কিন্তু তোমাক কিবা দিব পাৰিলোঁ জানো আমাৰ প্ৰেমৰ চিনাকি ৰূপে? মাথো এখন ভিক্ষাৰী হৃদয়ৰ অনুভূতিমূলক শব্দকেইটাৰ সৈতে জীয়াই আছোঁ। ছোৱালীজনীয়ে ক'লে, তোমাৰ হৈছে কি কোৱা? মই তোমাক বহুত ভাল পাওঁ মোৰ কলিজা, এইবোৰ কথা কিয় কৈ আছা কোৱা? ল'ৰাজনে ক'লে, আৰে ইয়াত ক'বলৈ কিনো আছে কোৱা? আচলতে মই আজি বহুত সুখী। তোমাক মই দিব নোৱাৰাখিনি হয়তো তেওঁ দিব পাৰিব, হয়তো সকলোখিনিয়ে দিব, কাৰণ মোৰ হাতত এতিয়া শূন্যতাই থৰ লাগি ৰৈ আছে। তুমি না নকৰিবা সেইজনক, এটা সুন্দৰ ভৱিষ্যতে তোমাক হাত বোলাই মাতি আছে চোৱা। ছোৱালীজনীয়ে ল'ৰাৰ কথা শুনি চকু সেমেকি পৰা ছোৱালীয়ে এটা শব্দ নকৰাকৈ মাথো ল'ৰাৰ মুখলৈ চাই থাকিল, আৰু সি কৈ গ'ল তাৰ বুকুত জ্বলি উঠা সেই বন পৰা জুইৰ জ্বলা যন্ত্ৰণা। ছোৱালীজনীয়ে ল'ৰাৰ মুখলৈ চাই ৰৈ থাকিল, কিন্তু একো উত্তৰ নাপালে। তাইৰ সেই কিম্বা পাগল ল'ৰাজনে সি নিজকে নিজেই কথা পাতি থকাৰ দৰে পলকি গ'ল। ল'ৰাজনে ক'লে, তুমি ক'লেও সুধিম নক'লেও সুধিম বাৰু, তোমাৰ বিয়াৰ পিছত মোক তোমাৰ সেই চাকৰি কৰা স্বামীৰ লগত চিনাকি কৰাই দিবানে? তুমি নিদিলে কিন্তু মই নিজেই চিনাকি হ'ম আকৌ। কিন্তু কি বুলিনো চিনাকি হ'ম কোৱা? তোমাৰ অতীত প্ৰেমিক বুলি নে কোনোবা এজন পাগল প্ৰেমিক বুলি? তুমি কিন্তু প্লিজ প্ৰেমিক বুলি চিনাকি নিদিবা, কৈ দিবা আছিল এজন কিম্বা পাগল ল'ৰা, এজন ভিক্ষাৰী ল'ৰা। তুমি চিন্তা নকৰিবা, মই অকণো দুখ নাপাওঁ, মাথো ভাল লাগিব জানা তোমাৰ সেইবোৰ সলনি দেখি। পিছে এটা কথা আকৌ, তুমিতো বহুত ধনী হৈ যাবা, মোক এটা সহায় কৰিবানে? তোমাৰ সেই নতুন ঘৰত যদি পাৰে এটা কাম মোৰ বাবে চাই থবা, কাপোৰ ধোৱাকেও হ'ব। মই লাজ নকৰোঁ, কাৰণ তোমাৰ স্বামীৰ দৰে মই ধনী হ'ব নোৱাৰোঁ জানা। এখন ভঙা হৃদয়ৰ বাবে এনেবোৰ কাম চকুৰ পচাৰত আজিও কি কাপোৰ পিন্ধি আছোঁ চোৱা। তুমি যোৱা গৈ মোৰ ওচৰৰ পৰা। পাহৰিব নোৱাৰিলে এটা কাম কৰিবা, মোৰ দুখীয়া পজা ঘৰটোলৈ মনত পেলাবা আৰু ক'বা, ময়ো যে কাক ভাল পাইছিলোঁ। ল'ৰাৰ এনেবোৰ কথা শুনি ছোৱালীজনীৰ চকুৰে ধাৰাসাৰ পানী নিগৰিবলৈ ধৰিলে আৰু চিৎকাৰ কৰি ক'লে, মই তোমাক এৰি আৰু কাকলৈকো বিয়া নহওঁ। এই বুলি কৈ ল'ৰাজনক খুব শক্ত কৰি সাবটি ধৰিলে। এয়াই হয়তো সঁচা ভালপোৱা। ধন্যবাদ।